গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ অৰ্থাৎ ইয়াত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে আমি যাব পাৰিছোঁ হাইস্কুলতো আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ভাল কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয় কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত নাথাকে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চেন্সিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি চেন্সিটাইজ কৰিব বিচাৰিছোঁ তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল যিটো আজি আমি লঞ্চ কৰিলোঁ ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একেলেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই দুয়োটা ভাষাতে যাব অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব সেই অসমীয়া ভাষাটো যাব বড়ো ভাষাটো যাব যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ 10ম দিনা আকৌ মেছেজ যাব 15 দিনৰ পাছত আকৌ মেছেজ যাব তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ